বিজেপি কার্যকর্তা জিন্দাবাদ 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 বিজেপি সমর্থক শুভাকাঙ্ক্ষী জিন্দাবাদ 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 বিজেপি সমর্থক শুভাকাঙ্ক্ষী জিন্দাবাদ 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 মিছন বিটিআৰৰ বাবে ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ আজি সক্ৰিয় যিসকল কাৰ্যকৰ্তা প্ৰায় 1800 সক্ৰিয় কাৰ্যকৰ্তাৰ এক সন্মিলন আয়োজন হৈছে আৰু এই সন্মিলন আমি প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তা PTC নিৰ্বাচনৰ কাৰণে সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ উঠে যাতে সম্পূৰ্ণ শক্তিশালী হয় 841টা বুথ আছে ওদালগুৰি জিলাত 4টা বিধানসভা সমষ্টি 9টা পৰিষদীয় সমষ্টি গোটেইকেইটা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু অধিক শক্তিশালী কৰি PTC নিৰ্বাচনত যাতে আমি ৰাইজৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু সকলোৱে যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল ইয়াত ভোটাৰ আছে ৰাইজ আছে সকলোকে যাতে আমি লগত লৈ আগবাঢ়িব পাৰোঁ তাৰ কাৰণে আজি সকলোৱে হাতে হাত মিলাই কান্ধে কাম মিলাই আমি আগবাঢ়ি যোৱাৰ সংকল্প আজি গ্ৰহণ কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমৰ চতুৰ্দিশ বিকাশ হৈছে আৰু বিটিআৰো ইয়াৰ পৰা বাহিৰৰ আওতাত নাই গতিকে বিটিআৰো বিভিন্ন ক্ষেত্ৰত আজি এক বিকাশৰ নতুন গতি চুবলৈ সক্ষম হৈছে ওদালগুৰিত আমি বিভিন্ন ধৰণে মানে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ওদালগুৰি আমাৰ যি আন্তঃগাঁথনি বান গৰাখহনীয়া সমস্যাৰ সমাধানৰ পৰা আৰম্ভ কৰি অৰুণোদয় স্কিম দিয়ালৈকে নিযুত মইনাৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ মিছনৰ জৰিয়তে ৰাস্তা ঘাট নিৰ্মাণ ইত্যাদি যিবিলাক বিষয় আছে এই প্ৰতিটো জনকল্যাণমুখী আঁচনি যাতে বিটিআৰৰ ওদালগুৰিৰ জিলাৰ বসবাস কৰা ৰাইজৰ মাজলৈ যাব পাৰোঁ তাৰ কাৰণেও কাৰ্যকৰ্তাসকলক আমি আহ্বান জনাইছোঁ আৰু বিটিআৰত যি আমাৰ সংগঠন এই সংগঠন পূৰ্বতকৈ অধিক আৰু মজবুত কৰাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি স্বতঃস্ফূৰ্ত সঁহাৰি আৰু সংকল্প গ্ৰহণ কৰিছে এটি পিছত ক'ম আৰু আমাৰ বিজেপিৰ কথা ক'ম মূল কথা মানে আচলতে নেতৃত্ব বিশেষকৈ বিটিআৰ আছে BTCত এটা মানে শান্তিৰ পৰিৱেশ দিয়া গৈছে অস্ত্ৰৰ জনজনী দূৰ হৈছে এই কথাটো আমি সকলোৱে আচলতে জ্ঞাত কিন্তু শেহতীয়াভাৱে আপোনালোকে যিটো সিদ্ধান্ত ল'লে এককভাৱে কঠোৰতকৈ কঠোৰতম এটা সিদ্ধান্ত আৰু এই সিদ্ধান্তই আচলতে তেনে এখন মুখ কিন্তু ৰাইজৰ মাজত চৰ্চিত হৈছে কোনখন মুখেৰে আপোনালোকে বা কাৰ প্ৰেছেৰে আপোনালোকে BTC দখলৰ কাৰণে বা তেনেধৰণৰ মানে প্ৰশ্ন এটা অৱৰ্জনা হৈ আছে গতিকে কাক লৈ 35 লক্ষ যি জনতা সেই জনতাই আমাৰ মুখ আমাৰ আৰু বেলেগ মুখ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু 35 লক্ষ বিটিআৰবাসীৰ যি মুখ সেই মুখেই হৈছে বিজেপিৰ মুখ সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বী লোকেই ভাৰতীয় জনতা পাৰ্টীৰ মুখ গতিকে আমি ভোটাৰৰ মুখক চাই ৰাজনীতি কৰিছোঁ ভোটাৰৰ যি আশা আকাংক্ষা তাক আমি কেনেদৰে বাস্তৱায়িত কৰিব পাৰোঁ তেনেদৰে তাক কম সময়ৰ ভিতৰতে আমি সমাধান কৰিব পাৰোঁ সমস্যাবিলাক আৰু বিটিআৰত স্থায়ী শান্তি সমান্তৰালভাৱে উন্নয়নৰ গতিটো এনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ এইটোৱে আমাৰ মূল লক্ষ্য গতিকে আমি ৰাইজক সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আপোনালোকে যেনেকৈ মিত্ৰতাত আছে গতিকে মিত্ৰ দলৰ কিন্তু এগৰাকী আজি ব্যক্তি আপোনালোকৰ দলত যোগদান কৰে মিত্ৰ দলৰ ধৰ্মকৰ বা ধৰ্ম চাওক ইয়াতে ভাৰতীয় জনতা পাৰ্টি যোনে যোগদান কৰিব অন্য দলত থাকিব নোৱাৰে এইটো নিয়ম আছে অন্য দলৰ পৰা পদত্যাগ কৰিলে তেতিয়াহ'লে আমাৰ দলত যোগদান কৰাৰ ব্যৱস্থা আছে আৰু কোনোবাই যদি অন্য দলত পৰা পদত্যাগ কৰি আহিছে তেতিয়াহ'লে আমাৰ দলৰ নেতৃত্বই আলোচনা কৰি আমাৰ দলত আদৰণি জনোৱা আমাৰ পৰিয়াললৈ স্বাগতম জনোৱা পৰম্পৰা সেই পৰম্পৰা চলি আছে ভৱিষ্যতলৈ চলি থাকিব এই যোগদান কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰিব আপুনি প্ৰতিষ্ঠা দিব পাৰে কিন্তু আপোনাৰ আগত হৈছে 40টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টী শক্তিশালী সংগঠনৰ বিহু ৰচনা কৰিছে
সভাপতিৰ কথা যিহেতুকে 40টা বিধানসভা সমষ্টি আৰু এই 40টা যিটো পাৰিষদীয় সমষ্টি এই পাৰিষদীয় সমষ্টিৰ ভিতৰত 30টাই আচলতে ৰিজাৰ্ভ আছে আপোনাৰ এছ টি ৰিজাৰ্ভ গতিকে যিকোনো এখন তাৰমানে বড়ো মানুহক লৈ আচলতে ইয়াত ৰাজনীতি কৰিব লাগিব বা এছ টি মানুহক লৈ ৰাজনীতি কৰিব লাগিব তেনে এখন ফেচ কিন্তু ৰাজুৱে বিচাৰি পোৱা নাই কোনখন ফেচ হ'ব আপোনালোকে বেছি বিচাৰি বিৰোধীও কৈছে যে ৰাইজে বিচাৰিছে বিটিচিত শান্তি আৰু উন্নয়ন আৰু আপোনালোকে মোক বিচাৰি আছে বিৰোধী কৈছে আছিলে কি কোনো দীপেন বড়ো প্ৰসংগটো কিন্তু আহিছে ডাইৰেক্ট বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমাৰ ফেচ বিটিআৰৰ প্ৰতিগৰাকী ভোটাৰে আমাৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ কাৰণে আমি কিছু কথা আলোচনা কৰিছোঁ কিন্তু আনুষ্ঠানিক আলোচনা আমি 2-3 দিনৰ ভিতৰত কৰিম আৰু দুয়োগৰাকী প্ৰাৰ্থী কেনেকুৱা ধৰণে সমিল মিলেৰে আমি এটা একমতত আহি আমি প্ৰক্ষেপ কৰিব পাৰোঁ সেই বিষয়টো দলীয় মঞ্চত আমি 2-3 দিনৰ ভিতৰত আলোচনা কৰি এটা চূড়ান্ত সিদ্ধান্ত ল'ম কেঁচা আমৰ কথা কৈছিলে যিটো কেঁচা আম পচি যাব সেই আমটো